গ্ৰুপ এইখিনিয়ে আৰু কোনোবা আছে নেকি পিছফালে চাওঁ গোটেই হৈ আছে ন দিনটোনো কি কৰিম, সেইকাৰণে এইবিলাকে কৰি আছোঁ সৰস্বতী পূজাৰ দিনটো। মোৰ মন চিলা উৰি উৰি যায়, মোৰ ঘনাই ঘনাই পদূলিলৈ চকু পৰি যায়। এইবিলাক গান শুনাৰ পাছত ইহঁতে হাঁহি হাঁহি পেটৰ বিষ উঠাই দিছে, মানে মোৰ নাচ চাবই পৰা নাই। ভোজ ভাত খোৱাৰ পাছত আমাক তামোল পাণ লাগিবই, তামোল পাণো নাপালোঁ, গতিকে পাণৰ ঠাৰডালকে খাইছোঁ। এনেকৈয়ে আমি সৰস্বতী পূজাৰ দিনটো উদযাপন কৰিলোঁ। ধন্যবাদ।